কেনেকুৱা দোষ খবৰ খাতি হে আজি ডিউটি নগলা যে ডিউটি মানে এই কৰোনা ভেকচিনটো লৈ পেলাই ইমান গাঁওকেইটা উঠিছিলে ডিউটি যোৱা নাই আজি এক্সেন্ট কৰিলে চবৰে অৱস্থা পাতি বেয়া মই একে কালি এনেকুৱা হৈছিলে তোমাৰ নিচিনা মানে হেল্ল' বন্ধুসকল ৱেলকাম বেক টু মাই ইউটিউব চেনেল তো ৰাতিপুৱা একদম শুই উঠি ব্ৰাছ চাছ কৰি মানে ওপৰত কালি ওপৰতো তোমালোকক দেখাইছিলোঁৱে তো এতিয়া মই ওপৰত আছোঁ একদম কালি কোন হৈছিলে মানে এতিয়া অলপ অলপ ভাল পাইছোঁ অলপ মানে ভাল পালোঁ এদিনেই কষ্ট হয় এতিয়া ওপৰত আছোঁ অলপ ভাল লাগিছে আৰু ওপৰত মানে ৰাতিপুৱা ৰাতিপুৱা পূৰা বৰষুণ দি আছে এতিয়া অলপ কমিলে বৰষুণটো প্ৰথমে পূৰা বৰষুণ দি আছিলে ন ইয়াত তো ৰাতিপুৱা মানে ওপৰত আহি ভাল লাগে কিবা এটা বঢ়িয়া লাগে এতিয়া বৰষুণ দি আছে এতিয়া অলপ অলপ দি আছে বৰষুণটো তো বন্ধুসকল তোমালোকক কালিতো দেখালোৱে ন এইবিলাক কিবা কিবি ভাল লাগে ৰাতিপুৱা মই এনেকৈ ওলাই আহিলে এতিয়া ৰাতিপুৱা মৰ্ণিং বাজিছে 8টা চাৰে 8টা বাজিছে তো আমাৰ 9টা বজাত ডিউটি যাব লাগিব 9টা বজাত ডিউটি যাম ভাত পানী খাই তললৈ নামি যাওঁ বলক তললৈ তো তললৈ নামি আহিলোঁ এতিয়া তলত গৈ আছোঁ তলত পূৰা বৰষুণ দি আছে মানে এতিয়া তল পালোহি এতিয়া বৰ্তমান বৰষুণটো এতিয়া কমিলে প্ৰথম বৰষুণটো প্ৰায় তিনিটা মানৰ পৰা পূৰা বৰষুণ দি আছিল তো এতিয়া বৰষুণটো এতিয়া কমিছে লাহে দিয়ে এতিয়া বৰষুণটো কমিছে এইখনে কালি গেটখন দেখা নাছিলে এতিয়া বৰ্তমান গেটখন খুলিছিলে মানুহ হাজাৰ কৰি থাকে নাই সেইকাৰণে খোলা থাকে গেটখন তাৰপিছত আমাৰ যে কালি তোমালোকক সেই ৰাস্তাটো নেদেখালোঁ তো ৰাস্তাটো এতিয়া মই দেখাই আছোঁ ৰ'বা তো এইটোৱে হ'ল ৰাস্তাটো গাঁৱলীয়া ৰাস্তা এইটোৱে ৰাস্তা মৰ্ণিং মানে এনেকৈ অলপ ভাল লাগে তো কেতিয়াবা ওলাই ৰাস্তা ওলাই গৈ ভাল লাগে দেই বন্ধুসকল ডিউটিলৈ মানে এজনমান মানুহ আহিলে নেকি লোকেল মানুহ বাইকখন ইয়াত আছে এইখন বাইকখন কেলেমাৰ বাইক তো আহিলে চাগে তো আকৌ যাওঁগৈ ওপৰত আমাৰ ভাত পানী খাই মানে এতিয়া 8:30 বাজিলে ভাত পানী খাই যাব লাগিব ন তো ভাত পানী খাই বৈ 9টা বাজিব তো 9টা বজাততো ডিউটি যাবই লাগিব উপস্থিত হ'বই লাগিব বেল মাৰিব তো এতিয়া ভাত পানী খাই লওঁগৈ সকল এহেঁতি মানে ভাত খালেই ডিউটি যাব হৈছে না তো এতিয়া মানে ভাত খাই বৈ মানে ময়ো খাই লওঁগৈ ভাতটো তহঁতে মোক নোহোৱাকৈ ভাতটো খাই আছোঁ অলপ ন এয়া কেনেকুৱা ভাত খাই কি মাছ লৈছা নেকি আজি খানাটো বঢ়িয়া আছে ন এইফালে কি খাই দালি এইফালে দালিয়ে খাই আছে তো ময়ো খাই লওঁ ভাতটো তো বন্ধুসকল এতিয়া অথনি ৰাতিপুৱা টাইমটো তোমালোকক দেখালোঁ তো এতিয়া হ'ল ৰাতিপুৱা নহয় ইভিনিং তো ৰাতিপুৱা ভাত পানী খাই ডিউটি গৈছিলোঁ তো এতিয়া ডিউটিৰ পৰা আহিলোঁ এতিয়া টাইমটো হৈছে 5:30 5:30 হ'ল তো এতিয়া গা পা ধুই বিন্দাছ মানে ৰেষ্ট কৰিছোঁ এতিয়া মানে আৰু লগৰীয়া ৰুম এটাত যাম মই এতিয়া তো লগৰীয়া ৰুমটোত কেনেকৈ থাকে কি কথা তো কালি আমাৰ ৰুমটো দেখাইছিলোঁ আজি বেলেগ এটা লগৰীয়া ৰুমত যাম তো ৰুমত তোমালোকক দেখাইছোঁ তোমালোকে ভিডিঅ'টো স্কিপ নকৰিবা তো বলকচোন এতিয়া লগৰীয়া ৰুমটোৰ পৰা আহোঁগৈ পাক তো বন্ধুসকল আমাৰ ৰুমৰ পৰা আহি পাই গ'লোহি অকণমান দৌৰ আছে মানে তো এতিয়া পাই গ'লোহি ৰুমটো কেনেকুৱা দোষ খবৰ খাতি হে আজি ডিউটি নগলা যে ডিউটি মানে এই কৰোনা ভেকচিনটো লৈ পেলাই ইমান গাঁওকেইটা উঠিছিলে ডিউটি যোৱা নাই আজি এক্সেন্ট কৰিলে চবৰে অৱস্থা পাতি বেয়া মই একে কালি এনেকুৱা হৈছিলে তোমাৰ নিচিনা মানে গোটা দিনটো পৰা হৈয়ে আছোঁ মানে কি ক'বা ন এতিয়া নল'লেও উপায় নাই ন ল'বই লাগিব এতিয়া অলপ অলপ ভাল পাইছে নাই অলপ মানে ভাল পাই আছোঁ আৰু এনেকুৱা কালি চাম কি হয় কালি ভাল হ'লে মানে ডিউটিত যাম আৰু ঠিক আছে যাবা ডিউটি খতিকে লাভ নাই এনেই ন আজি তাৰপিছতে আহিলোঁ বন্ধুজনৰ ৰুমত তো একদম বঢ়িয়াকৈ ৰুমটো পৰিপাটিকৈ ৰাখিছে মজা আছে ধুনীয়াকৈ একদম বিচনা চাদৰ বঢ়িয়াকৈ একদম চাফ চিকুণ কৰি ৰাখিছে এইফালে ইয়াতে চব্জি ৰাখিছে একদম ভালকৈ বঢ়িয়াকৈ দালি
তাৰপিছত এইফালে চব্জি আছে আলু চালু কিবা কিবি তো তোমালোকে দেখিছা এইবিলাক একদম ধুনীয়াকৈ চাফ চিকুণ কৰি ৰাখিছে তাৰপিছত দেখিছা চব্জি ৰুমটো একদম ধুনীয়া পৰিপাটিকৈ ৰাখিছে তাৰপিছত তোমালোকৰ বাথৰুমটো ক'ত এইটো চাইডে আছে ন বাথৰুম দেখাই আছো একদম ঠিক আছে ঠিকে আছে এইফালে তোমাৰ চেনেলটো কেনেকুৱা চলিছে চেনেলটো আছিলে নহয় চেনেলটো আছে আৰু এনেকৈ ভিডিঅ' চিডিঅ' নেৰো একেবাৰে আৰু এনেকুৱাই আছে চেনেলটো হয়নি দিবা আকৌ ভিডিঅ' সদায় দিব লাগে তেতিয়াহে হ'ব টাইম নাপায় ন কাম কৰিব দেওবাৰ দিনাখনতে টাইম পায় তোৰ ৰুমটো দেখালো এতিয়া বাথৰুমটো দেখাই বোলে গৈ আছো এজনক লৈ গৈছো মই ইমান চিনি নাপাওঁ তো বাথৰুমটো দেখাই আছো এইটোৱে হ'ল বাথৰুমটো তেওঁলোকৰ মানে ৰুমটো কাষত নাই চফা বঢ়িয়া আছে ঠিকেই আছে চাৱাৰ নাই নি ঠিকে আছে বঢ়িয়া বাথৰুমটো বঢ়িয়াকৈ চাফ চিকুণ কৰি ৰাখিছে তো বন্ধুসকল তোমালোকক দেখালো ৰুমটো মোৰ লগৰীয়াজনৰ মোৰ ৰুমটো নহয় মোৰ লগৰীয়াজনৰ বেলেগ ৰুম হয় এইটো মোৰ কালি মোৰ ৰুমটো দেখালো তোমালোকক তো ৰুমটো কেনেকুৱা লাগিলে জনাবা আমি মানে বেলেগে থাকোঁ ল'ৰা মানে কেইবাটা আছো ন সেইবাবে মানে বেলেগে থাকোঁ কোম্পানী একেটা কোম্পানীতে কাম কৰোঁ তো ৰুমটো দেখালো তোমালোকক কেনেকুৱা লাগিলে জনাবা আমি যিহেতু কাম কৰা মানুহ এনেকেই থাকোঁ তো ৰুমটো কেনেকুৱা লাগিলে জনাবা যদি ৰুমটো ভাল লাগিছে বুলি ক'বা 5 minutes later তো বন্ধুসকল তোমালোকক ৰুমটো দেখালো এতিয়া বৰ্তমান মই নাই ৰুমত ওলাই আহিলো মানে দোকানত এটা ঠাণ্ডা খাব আহিছোঁ যিটো গৰম লাগি আছে মানে তো এতিয়া দোকানত আহি আছো ঠাণ্ডা খাবলৈ আৰু অলপ গ'লে পামগৈ দোকানত তো বলকচোন গৈ থাকোঁ দোকানত মানে আমাৰ ৰুমৰ পৰা প্ৰায় আধা কিলোমিটাৰমান হ'ব তো এতিয়া মই গৈ আছোঁ ভাল লাগে এইখিনি সময় এনেকৈ ওলাই আহিলে এইডোখৰতে এটা পুল আছে এইটো পুল এইফালে পূৰা নদী নেকি জানো পানীখিনি পূৰা লেতেৰা হৈ আছে নদী চাগে কিবা আৰু অলপ গ'লেই পামগৈ দোকানখন 5 minutes later তো বন্ধুসকল বৰ্তমান দোকানৰ পৰা আহি আছোঁ ঠাণ্ডা খালোঁ একদম ভাল লাগি গ'ল নেমু চ'ডা খাই দিলোঁ মানে একদম মজা লাগিলে তো এতিয়া দোকানত মানে এইবিলাক কিবা কিবি নেদেখালোঁ সেইদিনাখনি পৰহিদিনাখনিও দেখাইছিলোঁ তোমালোকক তো এতিয়া মই গৈ আছোঁ ৰুমত ক'ত যাওঁ হাই হাই ৰাখো দিয়া আকৌ যা দেই মই আহিলোগৈ দোকানৰ পৰা বৰ্তমান আহি পালোহি দিয়ক ৰুমৰ